নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজেশ ৰঞ্জিত ভৰদ্বাজ। মই আজি এটা কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটিৰ নাম হ'ল আহা। আই আহা ভাত আনা, দাদাৰ লগত খাওঁ। দেউতা আহা কিতাপ আনা, পঢ়াশালী লৈ যাওঁ। ককা আহা বাজনা আনা, গান এটা গাওঁ। দাদা আহা বল আনা, খেলিবলৈ যাওঁ। আইতা আহা আচাৰ আনা, ভাতৰ লগত খাওঁ। মামা আহা পইচা আনা, বজাৰলৈ যাওঁ। নমস্কাৰ।